নমস্কাৰ, অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমি আলোচনা কৰি আছোঁ বছৰটোৰ গুৰুত্বপূৰ্ণ দিৱসসমূহৰ বিষয়ে। জানুৱাৰীৰ পৰা আগষ্টলৈকে আমি আগৰ ভিডিঅ'বোৰত আলোচনা কৰিলোঁ। আজি আমি আলোচনা কৰিম ছেপ্টেম্বৰ মাহৰ দিৱসসমূহৰ বিষয়ে। তেন্তে বলক ভিডিঅ'টোলৈ আগবাঢ়োঁ। 2 ছেপ্টেম্বৰ বিশ্ব নাৰিকল দিৱস ৱৰ্ল্ড কোকোনাট ডে। 5 ছেপ্টেম্বৰ ৰাষ্ট্ৰীয় শিক্ষক দিৱস নেশ্যনেল টিচাৰ্ছ ডে। ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিনত শিক্ষক দিৱস পালন কৰা হয়। 5 ছেপ্টেম্বৰ আন্তৰ্জাতিক দান দিৱস ইণ্টাৰনেশ্যনেল ডে অফ চেৰিটি। 8 ছেপ্টেম্বৰ আন্তঃৰাষ্ট্ৰীয় সাক্ষৰতা দিৱস ইণ্টাৰনেশ্যনেল লিটাৰেচি ডে। 8 ছেপ্টেম্বৰ ডক্টৰ ভূপেন হাজৰিকাৰ জন্মবাৰ্ষিকী ডক্টৰ ভূপেন হাজৰিকাৰছ বাৰ্থডে। 1926 চনৰ এই দিনটোতে ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম হৈছিল। 10 ছেপ্টেম্বৰ বিশ্ব আত্মহত্যা নিবাৰণ দিৱস ৱৰ্ল্ড ছুইচাইড প্ৰিভেনশ্যন ডে। 11 ছেপ্টেম্বৰ দিগ্বিজয় দিৱস। 1893 চনৰ 11 ছেপ্টেম্বৰত স্বামী বিবেকানন্দই চিকাগোৰ বিশ্ব ধৰ্ম মহাসংঘত একতা আৰু সংহতিৰ ওপৰত এটা ঐতিহাসিক ভাষণ দিছিল, যিটোৰ স্মৰণত এই দিৱস পালন কৰা হয়। 14 ছেপ্টেম্বৰ হিন্দী দিৱস হিন্দী ডে। এইটো ৰাষ্ট্ৰীয় হিন্দী দিৱস। বিশ্ব হিন্দী দিৱসৰ বিষয়ে আমি জানুৱাৰী মাহত পাইছিলোঁ। তাৰিখটো কিমান আছিল কমেণ্ট কৰি জনাব। 15 ছেপ্টেম্বৰ অভিযন্তা দিৱস ইঞ্জিনিয়াৰ্ছ ডে। 15 ছেপ্টেম্বৰ আন্তঃৰাষ্ট্ৰীয় প্ৰজাতন্ত্ৰ দিৱস ইণ্টাৰনেশ্যনেল ডে অফ ডেম'ক্ৰেচি। 16 ছেপ্টেম্বৰ বিশ্ব অজন দিৱস ৱৰ্ল্ড অজন ডে। 18 ছেপ্টেম্বৰ বিশ্ব বাঁহ দিৱস ৱৰ্ল্ড বেম্বু ডে। 19 ছেপ্টেম্বৰ 2025 চনৰ এই দিনটোতে গোটেই অসমক কন্দুৱাই সকলোৰে মৰমৰ জুবিন গাৰ্গ আমাৰ মাজৰ পৰা গুচি গৈছিল। 21 ছেপ্টেম্বৰ আন্তৰ্জাতিক শান্তি দিৱস ইণ্টাৰনেশ্যনেল ডে অফ পিচ। 22 ছেপ্টেম্বৰ বিশ্ব গড় দিৱস ৱৰ্ল্ড ৰাইনো ডে। 23 ছেপ্টেম্বৰ আন্তৰ্জাতিক সাংকেতিক ভাষা দিৱস ইণ্টাৰনেশ্যনেল চাইন লেংগুৱেজ ডে। 23 ছেপ্টেম্বৰ আয়ুৰ্বেদ দিৱস আয়ুৰ্বেদ ডে। 25 ছেপ্টেম্বৰ অন্ত্যোদয় দিৱস। অন্ত্যোদয় শব্দৰ অৰ্থ হৈছে অন্ত বা শেষ, যাৰ উদয় হোৱা, অৰ্থাৎ সমাজৰ পিছপৰা শ্ৰেণীটোক উন্নত কৰা। পণ্ডিত দীনদয়াল উপাধ্যায়ৰ জন্মবাৰ্ষিকীত এই দিৱস পালন কৰা হয়। 25 ছেপ্টেম্বৰ বিশ্ব ফাৰ্মাচিষ্ট দিৱস ৱৰ্ল্ড ফাৰ্মাচিষ্ট ডে। 26 ছেপ্টেম্বৰ বিশ্ব পৰিৱেশ স্বাস্থ্য দিৱস ৱৰ্ল্ড এনভাইৰনমেণ্টেল হেল্থ ডে। 27 ছেপ্টেম্বৰ বিশ্ব পৰ্যটন দিৱস ৱৰ্ল্ড টুৰিজিম ডে। 29 ছেপ্টেম্বৰ বিশ্ব হৃদযন্ত্ৰ দিৱস ৱৰ্ল্ড হাৰ্ট ডে। 30 ছেপ্টেম্বৰ আন্তৰ্জাতিক অনুবাদ দিৱস ইণ্টাৰনেশ্যনেল ট্ৰেন্সলেশ্যন ডে। আজিলৈ ইমানখিনিয়ে আছিল। পৰৱৰ্তী ভিডিঅ'সমূহত আমি বাকী দিৱসবোৰৰ বিষয়েও আলোচনা কৰিম। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু ভিডিঅ'টোৰ পৰা যদি উপকৃত হৈছে তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।